অসমৰ ভিন্ন প্ৰান্তৰ লগতে আমাৰ ধুবুৰী প্ৰেছ ক্লাবেও অতি উলহ মালহেৰে অতি গাম্ভীৰ্যপূৰ্ণভাৱে আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ইয়াত উদযাপন কৰিছে, য'ত আমি স্বৰ্গগত আমাৰ সাংবাদিকসকলৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ লগতে বহুকেইগৰাকী সুবক্তাই আহি বক্তব্য ৰাখিব। এতিয়া ইতিমধ্যে আৰম্ভ হৈছে ৰাষ্ট্ৰ নিৰ্মাণত আমাৰ সাংবাদিকসকলৰ ভূমিকা। গতিকে আমি ইয়াত আহি উপস্থিত হৈ ধুবুৰী প্ৰেছ ক্লাবৰ এই বৰ্ণাঢ্যায়োজনত উপস্থিত হৈ আমি অংশগ্ৰহণ কৰিবলৈ পাই আমি খুব সুখী হৈছোঁ। আৰু আমাৰ অন্য সকলো প্ৰান্তৰ প্ৰেছ ক্লাবৰ দৰে আমাৰ ধুবুৰী প্ৰেছ ক্লাবৰ সমাজ হিতৈষী কামবিলাক সাংবাদিকতাৰ সমান্তৰালভাৱে সমাজ হিতৈষী যিবিলাক কাম সেই কামবিলাক দেখিবলৈ জানিবলৈ পাই অত্যন্ত সুখ অনুভৱ কৰিছোঁ।